হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি গৈছিলোঁ মাহী ঘৰলৈ আৰু আমি টুকটুকিত উঠি পৰিলোঁ। খুৰী, মই, আইতা দুজনী, বা আৰু সৰু ভাইটি ভণ্টি মিলি গ'লোঁ আৰু এইফালে গৈ আছোঁ আৰু তাইক চাওঁচোন নতংগীবিলাক। এইফালে আকৌ গণপতি বিসৰ্জনৰ কাৰণে লৈ যোৱা হৈছে, ভিডিঅ' কৰি ল'লোঁ। আৰু এয়া আমি পালোঁগৈ মাহীৰ ঘৰ। তাৰ পাছত ভৰি হাত ধুই মেলি মাৰ ওচৰত এটা সেৱা জনাই ল'লোঁ। আৰু এয়া দেখিছেনে, মাৰ প্ৰতিমা ইমান ধুনীয়া লাগিছে। মানে মইতো যাওঁ নাযাওঁকৈ বা ক'লে ব'ল না। তাৰপাছত যোৱা হ'ল। আৰু এয়া আমি সকলোৱে বহি মেলি অলপ সময় কথা পাতিলোঁ আৰু বেলেগ লোক আহিছিল, তেওঁলোকে খাই আছিল। তাৰপাছত অলপ সময় বহি আমিও খাব বহিলোঁ। ভণ্টিয়ে দেখিছেনে ইমান কামত বিজি, মানে লাগি গৈছে ভালকৈ। আৰু এইফালে খিচিৰি বহুত দিনৰ পিছত খালোঁ। আমি যাওঁতে বেছি মানুহ নাছিলেই, গধূলি হোৱাৰ লগে লগে বহুত মানুহ হৈছিল। আৰু এইফালে কীৰ্তন আৰম্ভ হ'ল মা মনসাৰ। তো আজিলৈ ইমানেই, বাই।